আৰু গাইছ সেইফালে হৈ গ'ল আমাৰ টিচিলিং। এই চাওক, আপোনালোকৰ ঘৰত যদি লগাব থাকিলে একদম কমেণ্ট কৰিব, নম্বৰ দি দিম। এফালে হৈ গ'ল আমাৰ ফল চিলিং, ওপৰ ফালে চাওক পুৰা ডিজাইন চিজাইন হৈ গ'ল, খালি পেৰিছ মাৰিব বাকী আছে। আৰু এইফালে চবত লাগিব, এইটো ৰুমত লাগিব টিচিলিং, খালী আছে। তাৰপাছত এইখন ৰুমত হৈ গ'ল, এয়া চাওক এফালে হৈ গ'ল, এইফালে হৈ গ'ল, গোটেই হৈ গ'ল। আৰু বাকী ইফালে কিচেন ফাল বাকী আছে, ইটো আগৰ ফালে এইটো ডাইনিং ৰুম হ'ব। আৰু এইখন হ'ব কিচেন, এয়া আছে। এইফালে বাথৰুম চাথৰুম গোটেই হ'ব। আৰু গাইছ পুৰা চলি আছে ইয়াত কম টিচিলিং ইয়াত লাগিব, টিচিলিং ইয়াতো টিচিলিং চবফালে, এইফালে কিটচেনত চাপৰ্ট লাগিব, মানে পুৰা কাম লাগিব। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। আৰু ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইজ। যিহেতু কেইদিন বৰষুণত ভিডিঅ' বনোৱা নাই, তো যিহেতু কামৰ পৰাও সময় পোৱা নাই, তো যিহেতু আমাৰ কাম চলি আছে চাবুৱা চেতিয়া গাঁও, তো গাইজ তাতে গৈ আছোঁ। ফল চিলিং, PVC চিলিং, টি চিলিং চব কাম চলি আছে। তো গাইজ বলক আপোনালোকক আজি দেখুৱাই আছোঁ। এতিয়া যাম ডাইৰেক্ট কুশাল ভাই ঘৰ ফালে, এইফালৰ পৰা সি ওলাব একেবাৰে দুয়োটা যামগৈ ডাইৰেক্ট চাবুৱা। তো গাইজ বলক লগ পাই আছোঁ। আৰু গাইছ আহি পাই গ'লোঁ আমাৰ কৃষ্ণগুৰু নামঘৰ, যিহেতু আউঘাট, এইখন ৰাস্তাতে চিধা গুচি যাব লাগিব। জয় কৃষ্ণগুৰু প্ৰভু। আৰু গাইছ ৰাতিপুৱা অলপ এনেকুৱা নামঘৰকেইটা পালে অলপ যাত্ৰাকেইটা ভাল হয়। নাম লৈ মেলি যাব লাগিব ডাইৰেক্ট কামৰ জগালে। তো গাইছ বলক। আৰু গাইছ আৰু এটা কথা, আপোনালোকক চবকে লগ পাম বুলি আশা ৰাখিছোঁ। যিহেতু 15 আগষ্টত মানে আমি ৰাইড কৰিম বুলি ভাবিছোঁ দীপাংকৰ চেতিয়া বৰৰ লগত। আমি যিহেতু বগীবিল মিটআপ পাতিছে দীপাংকৰ চেতিয়া বৰই, তো গাইছ তাতে আপোনালোকক লগ পাম বুলি ভাবিছোঁ। তো গাইছ আহিব আপোনালোকে কোনে আহি। তো গাইছ বলক এতিয়া। আৰু গাইছ পাই গ'লোঁ সি পৰ্বতীয়া, চাওক নাই ফালে। আজি যিহেতু ছানডে, পূৰা মানে শাক পাচলিৰ বজাৰ বহি গৈছে। ইমান খাতৰা বজাৰ আজি। তো গাইছ পুৰা ভিড় হ'ব কি জানো, চাওক না। वाव पूरा भीड़। ব্লক পৰ্বতীয়া হৈ মেলি তিনিকুণীয়া হৈ মেলি গাইছ একেবাৰে ওলাই যামগৈ এতিয়া। আৰু যি চাওক ছানডে যিহেতু পূৰা বজাৰ বহিছে, মাছ মাংস চব্জি তব্জি চব মানে। আৰু গাইছ সেইখনে হৈছে আমাৰ তিনিচুকীয়া টাউন, চাওক কিমান ধুনীয়া। আৰু এইফালে চাওক আমাৰ বিশাল মেগা মাৰ্ট, চাওক ৱাও ইমান ধুনীয়া। আৰু গাইছ এনেদৰে চিধা গৈ মেলি ডাইৰেক্ট ওলাই যাম তিনিকুণীয়া হৈ মেলি পানীতোলা চাবুৱা ডাইৰেক্ট আমাৰ কামৰ জগালৈ। তো গাইছ বলক। আৰু এইকেইটা টুকটুকি চালা কৰকৰ পৰা ওলাই যায়। ৱাও চলো। আৰু গাইছ এইফালে আমাৰ ৰংঘল চিনেমাত লাগি গৈছে গাদ্দাৰ 2 হৈ চাওক ছনী দেৱালৰ। আৰু গাইছ এতিয়া ওলাই গ'লোঁ সেই আমি ডাইৰেক্ট এটি ৰোড, এতিয়া যামগৈ ডাইৰেক্ট পানীতোলা হৈ মেলি চাবুৱা। এইখন এটি ৰোড দি এতিয়া যামগৈ। আৰু অলপ এইফালে ভিৰ আছে, যিহেতু আমাৰ তিনিচুকীয়া পাৰ হৈ মেলি পূৰা একদম মানে ফালি যাব পাৰিম। আৰু আগফালে গৈ আছে আমাৰ কুশাল ভাই আৰু টনি ভাই, যিহেতু আমাৰ টনি ভাই তাত মানে পেইণ্টিঙৰ কাম আছে, তাত লগাই দিম বুলি ভাবিছোঁ। তো আজি কথা বতৰাটো পতাই দিব লাগিব। তো গাইছ বলক। চলো। আৰু গাইছ এতিয়া বলক
पूरा फाली मेली जेहेतु हिजुगुड़ी पार हो गलो तो पालोही रास्ता पूरा फ्री तो फ्री रास्ता आमाक एनेदरे যাব লাগিব ना चलो गले तो बहुत समय लगे যাব न तो गाइस उपाय ना और যাব हल अलग एनेदरे যাব লাগিব भीड़र जगह चलो और खाली जगह स्पीड। तो गाइस चलो चलते हैं अपना साइड पे। काम करोगे नहीं तो खाओगे क्या, तो काम तो करना ही पड़ेगा, बेकार रह के तो फ़ायदा नहीं है इस दुनिया में। जब भी बंदा है अभी सुधर जाओ, फालतू फालतू मत घूमो, अपना काम पे फोकस करो, अपना लाइफ में जो करना है करो। तो गाइस चलो आ रहे बूढ़े लोग इधर गिरने के लिए राजी हो गए थे, मतलब हम लोग का वो बस गया ना APST अरुणाचल प्रदेश वाला स्टेट ट्रांसफ़र वाला, तो साला वो गिरा देता आ रहा। हम लोग ऐसा मत कीजिए। আৰু গাইজ এইকেইদিন মানে হৈছে কি মানে একদম ভাবিব পৰা নাই, মানে এনেকৈ নাই বৰষুণ দিয়ে মানে ধাৰাসাৰ বৰষুণ দি আছে এইকেইদিনত, মানে একদম পথাৰ চথাৰতো আমাৰ ধান চান পথাৰ চব ডুবি গ'ল। এইফালে যিহেতু ইমান ডুবা নাই, অলপ কমফৰ্টেবল জেগাটো এইফালে পথাৰকেইটা। তো গাইজ কিমান দিন বৰষুণ দিয়ে আৰু 15 আগষ্টলৈকেতো দিব কিজান স্বাধীনতা দিৱস, যিহেতু মানে একদম মানে ভৰাই এৰিব। তো গাইজ কি কৰা যাব আৰু তেতিয়া আজিও এতিয়া ঠিকনা নাই, চাইছে বতৰ কেনেকুৱা আছে দি দিব পাৰে। আৰু গাইছ আহি মেলি পাই গ'লোহি আমাৰ চাবুৱা টাউন। এখন চাইছে আপোনালোকে, এখানে হৈছে চাবুৱা টাউন। তো গাইছ চাবুৱা টাউন অলপ পাৰ হৈ মেলি ডাইৰেক্ট হাতীআলি এইফালেদি হৈ সোমাই গুচি যাব লাগিব। তো গাইছ বলক, আৰু যিহেতু অলপ দূৰ আছে হাতীআলি হৈ মেলি ডাইৰেক্ট ওলাই যামগৈ চতিয়া গাঁও। আৰু গাইছ আমি পাই গ'লোহি আমাৰ হাতীআলি। হাতীআলি হৈ মেলি ৰাইট সাইড ঘূৰি যাব লাগিব আৰু ডাইৰেক্ট কামৰ লোকেশ্যন জেগাত গুচি যাব লাগিব। তো গাইছ বলক এইফালেদি ৰাস্তা দি চিধা গুচি যাব লাগিব। বলক যিহেতু আৰু অলপ দূৰ পামগৈ আৰু আমাৰ ডাইৰেক্ট জগা। আৰু গাইছ पालोही हमार कामर जगह ना साइड पहुँच चुके हैं फाइनली। तो चलो ये रहा अपना साइड। और गाइस पूरा चलि আছে ইয়াত কম টিচিলিং ইয়াত লাগিব, টিচিলিং ইয়াতো টিচিলিং চবফালে, এইফালে সেইফালে কিচেনত চবত লাগিব, মানে পুৰা কাম হৈ গ'ল। আৰু গাইছ সেইফালে হৈ গ'ল আমাৰ টিচিলিং। এয়া চাওক, আপোনালোকৰ ঘৰত যদি লগাব থাকিলে একদম কমেণ্ট কৰিব, নম্বৰ দি দিম। এফালে হৈ গ'ল আমাৰ ফল চিলিং, ওপৰ ফালে চাওক পুৰা ডিজাইন চিজাইন হৈ গ'ল, খালি পেৰিছ মাৰিব বাকী আছে। আৰু এইফালে চবত লাগিব, এইটো ৰুমত লাগিব টিচিলিং, খালি আছে। তাৰপাছত এইখন ৰুমত হৈ গ'ল, এয়া চাওক এফালে হৈ গ'ল, এইফালে হৈ গ'ল, গোটেই হৈ গ'ল। আৰু বাকী ইফালে কিচেন ফাল বাকী আছে, ইটো নাগৰ ফালে এইটো ডাইনিং ৰুম হ'ব, আৰু এইখন হ'ব কিচেন। এয়া চাওক এইফালে বাথৰুম চাথৰুম গোটেই হ'ব, এইফালে চবফালে হ'ব। তো আপোনালোকৰ ঘৰত লগাব থাকিলে কণ্টেক্ট কৰিব, আমাৰ নম্বৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব। আৰু গাইছ এতিয়া গৈ আছোঁ বাইপাছেদি ঘৰলৈ, যিহেতু মানে আমাৰ কাম চাম হৈ গ'ল, যিহেতু আৰু একদিন লাগিব কামটো শেষ হ'বলৈ।
তো গাইজ বলক আজি মন নগ'ল, আজি যিহেতু ছানডে অলপ ঘৰৰ ওচৰৰ বজাৰ কৰিব আছে। তো আহোঁতে এইটো ৰোড দি আহিলোঁ, এতিয়া যাওঁতে বাইপাছে দি। তো গাইজ বলক। আৰু গাইজ সেই দেখত বাইপাছটো চাওক না, ইমান ধুনীয়া মানে দুয়োফালে একদম বনাই দিছে, ইমান ধুনীয়া লাগিছে বাপৰে, ক'বই নালাগে আৰু এতিয়া গাইজ যিমান ছিংগল বাইপাছকেইটা এতিয়া চব 4 লাইন হ'ব এনেকুৱা, মানে একফালে গ'লে একফালে আহিব আৰু একফালে আহিলে একফালে মানে যাব। তো গাইজ এনেদৰে 4 লাইনটো হ'ব আৰু তেতিয়া ধুনীয়া লাগি যাব। তো গাইজ বলক এনেদৰে যাব লাগিব এতিয়া ঘৰলৈ, যিহেতু আৰু বেছি দূৰ ঘৰ নাই, পালোহি এতিয়া আমি নদবৰীয়া গাঁও বাইপাছ, যিহেতু পানী তোলা। তো গাইজ বলক। আৰু গাইজ আজিলৈ বাই বাই। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। তো গাইজ বাই বাই, আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ। তো গাইজ বাই, আজিৰ ভিডিঅ'টো ইমানতে অন্ত পেলাইছোঁ। বাই বাই।